জয়গুরু। আজি আমার পরমপ্রেময় শ্রী ঠাকুর অনুকূল চন্দ্রের 137তম জন্ম মহোৎসব আর এই উৎসব অন্য বছৰত প্রত্যেকটা আমার কেন্দ্র মন্দির শ্রী বিগ্রহ মন্দির শ্রী মন্দিরত ভিন্ন ভিন্নভাবে হয়েছিল, কিন্তু এইবার আমার পরম পূজ্যপাত শ্রী আচার্যদেব ইচ্ছা করেছে যে এই সদৌ চিৰাং ডিস্ট্রিক্ট চিৰাং জিলা মিলি পেলাই আমি একত্ৰিত হৈ পেলাই এটা ডাঙৰ মহা উৎসৱ কৰিব লাগে আৰু সেই অনুপাতে আমি আজি সকলোৱে ইয়াতে একত্ৰিত হৈছোঁ আৰু এই উৎসৱ অলৰেডি আপোনালোকে দেখাই পাই আছে চলিছে। অগণন ভক্তৰ সমাহাৰ ইয়াতে হৈছে। সম্পূৰ্ণ চিৰাং ডিষ্ট্ৰিক্টৰ চিৰাং জিলাৰ যিমানখিনি আমাৰ গুৰু ভাই আছে আৰু কেৱল মাত্ৰ চিৰাং জিলাৰে নহয়, ওচৰ চুবুৰীয়া যিমানখিনি জিলা যেনেকুৱা বঙাইগাঁও কোকৰাঝাৰ ইত্যাদিৰ পৰা আৰম্ভ কৰি চাপৰ ঝুবুৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাইৰ পৰা আমাৰ ঠাকুৰৰ যিখিনি ভক্তপ্ৰাণ দাদা মাসকল আছে আজি ইয়াত আহি পেলাই উপস্থিত হৈছে। মানে বহুত এটা সুন্দৰ এটা মানে আমি বাৰ্তা লৈ পেলাই আহিছোঁ। একেটাই কথা যে আমি ঠাকুৰে আমাক এটাই শিকাইছে যে বিং এণ্ড বিকামিং, বাঁচা আৰু বাঢ়া। মানুহ বাচি থাকিব লাগিব আৰু বাঢ়ি যাব লাগিব, আগুৱাই যাব লাগিব। আৰু যদি আগুৱাই যাব লাগে তেতিয়াহ'লে আজি বৰ্তমান সময়ত এটাই অভাৱ, মানুহৰ টকা পইচা ছয় সম্পত্তি মানে বহুত ধৰণে মানুহে উন্নতি লাভ কৰিছে, কিন্তু এটাই নাই যে সেইটো হৈছে শান্তি। আৰু সেই শান্তিৰ বাৰ্তা লৈ পেলাই কিন্তু আজি পৰমপ্ৰেমী শ্ৰী ঠাকুৰে এই সৎসংগ আন্দোলন তেতিয়াই আৰম্ভ কৰিছিল আৰু সেই আন্দোলন আজিৰ দিনত গৈ পেলাই এটা বৃহৎ আন্দোলন হৈছে মানুহৰ কল্যাণৰ কাৰণে, মানুহৰ লগত থাকি মানুহৰ কেনেকৈ মংগল কৰা যায়। কাৰণ ঠাকুৰে এটা বস্তুৱে আমাক শিকাইছে, সেইটো হৈছে তেওঁ এটা কিতাপ লিখিছিল নিজে হাতে। সেই কিতাপখনৰ নাম হৈছে সত্যানুচৰণ। আৰু সত্যানুচৰণ এটাই কথা লিখিছিল যে অন্যের মঙ্গল কামনাই নিজ মঙ্গলের প্রসূতি, বেলেগৰ মঙ্গল কৰিলেহে আমি নিজ মঙ্গল পাব পাৰোঁ। আৰু সেইখিনি লৈয়ে আজি প্ৰত্যেকজন মানুহ মনত আনন্দ ফূৰ্তি লৈ পেলাই আমি ইমান বছৰে চলি আছোঁ। আজি ইয়াত বহুত এটা ধুনীয়া পৰিৱেশ, আশা কৰোঁ আপোনালোকে দেখাই পাইছে। গতিকে এইখিনিয়েই ক'ব লগা, বেলেগ নাই। জয় গুৰু। ইয়াতে আপোনালোকে দেখাই পাইছে যে 1000-2000 পৰা ওপৰত মানুহতো আপোনাৰ ইয়াতে আহিয়ে পাইছে। আৰু এতিয়াও বহু বাছ বা বহু টেম্পো বহু গাড়ীত মানুহে ভাড়া কৰি পেলাই আহি উপস্থিত হৈ আছে। উৎসৱ প্ৰাংগণতো পেণ্ডেলতো এতিয়া বহুত মানুহ ৰৈ আছে, তেওঁলোকে এইহে আহি পাইছে। গতিকে আশা কৰিছোঁ আমাৰ 8-10 হাজাৰ মানুহতো হ'বই লাগে ইয়াত, তাতকৈ বেছি সংখ্যক মানুহ আহি পেলাই উপস্থিত হ'ব। জিলা হিচাপে এইটো প্ৰথমবাৰ চিৰাং জিলাত। আৰু আগন্তুক দিনতো চিৰাং জিলাৰ হয়তো বেলেগ কেন্দ্ৰ মন্দিৰ বা বেলেগ শ্ৰী মন্দিৰত হ'ব। চিৰাং জিলাৰ আণ্ডাৰত আমাৰ যিমানখিনি মন্দিৰ আছে চবতেই এনেকৈ হ'ব আৰু এনেকৈ ভক্তৰ সমাগম হ'ব। আমাৰ চিৰাং জিলাত টোটাল 11টা কেন্দ্ৰ মন্দিৰ, শ্ৰী মন্দিৰ, বিগ্ৰহ মন্দিৰ মিলাই পেলাই টোটাল 11টা মন্দিৰ আছে চিৰাং জিলাত। হয়, চব মন্দিৰৰ পৰাই আহিছে। যাৰ যেনেকৈ সুবিধা হৈছে তেওঁলোকে আহি পাইছে। কোনোবাই আহি আছে, অলপ হয়তো ঘৰত কিবা কাম থাকিলে অলপ দেৰিকৈ আহিব, কিন্তু আহি পাব। ল'ৰা ছোৱালী বহুত বেছি। এটা চাব, এটা কথা কৈছোঁ, আজিৰ দিনত আপুনি ল'ৰা ছোৱালী বা মোৰ বয়সৰ ল'ৰা ছোৱালীক বিশেষকৈ বেছিভাগ এনেকুৱা ক্ষেত্ৰত কিন্তু কম দেখা যায়। আজি ল'ৰা ছোৱালী মানে ধৰক এই পাৰ্টি অমুক তমুক ঘূৰা ফিৰা এইবিলাকতহে সময় নষ্ট কৰি আছে বা সময়টো অতিবাহিত কৰি আছে। গতিকে এইখিনিত আজি মানে প্ৰশাসনিকভাৱেও চৰকাৰীভাৱেও কিন্তু বহুত মানে চিন্তা কৰিবলগীয়া হৈছে। কাৰণ নানান ধৰণৰ এক্সিডেণ্ট, ড্ৰাগছ, অমুক তমুক বহুত কিছু। কিন্তু সেই ঠাইত সেইকাৰণেতো কৈছোঁ ঠাকুৰে আমাক এটা শান্তিৰ পৰিৱেশ দিয়াৰ কাৰণে এইটো সৃষ্টি কৰিছে। তাৰ কাৰণে চাওক, আজি প্ৰত্যেকজন ল'ৰা ছোৱালী মোৰ নিচিনা কিমান আছে, সৰু সৰু ল'ৰা ছোৱালী আজি ঠাকুৰৰ প্ৰগ্ৰাম কৰিছে, তেওঁলোকেও আনন্দ ফূৰ্তি কৰি আছে, আমিও আনন্দ ফূৰ্তি কৰি আছোঁ। কিন্তু আমাৰ আনন্দ ফূৰ্তি আৰু যোনে এইবিলাক বেয়া ক্ষেত্ৰত লাগি আছে, নিচা বা এইবিলাক ঘূৰা ফুৰা এইবিলাকত লাগি আছে, তাৰ আনন্দ ফূৰ্তিত কিন্তু কোনো সন্মিলিত হ'ব পৰা নাই। উল্টা তাতে আৰু মানুহে হয়তো কোনোবাই মৰিছে, কোনোবাই বেয়া হৈছে, কিন্তু ইয়াত কিন্তু আনন্দই আনন্দ, কাৰো বেয়া হ'ব লগা নাই। গতিকে এইখিনিয়ে ঠাকুৰৰ বাৰ্তা। মানুহৰ কাৰণে তেওঁ আহিছে, চব মানুহ ইয়াত কোনো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে কোনো ভাগ নাই, চবকে লৈ পেলাই তেওঁ আহিছে। আজি চাওক, তেওঁ আজি তাত থাকি পেলাই তেওঁ কেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি দিছে। আজি এইখন অঞ্চলত এতিয়া আগতে এনেকুৱা এটা অৱস্থা আছিল যে বেলেগে আহিব ভয় খাইছিল এনেকুৱা এটা ঠাইত, কিন্তু আজি চাওক, আজি বেংগলীৰ পৰা আৰম্ভ কৰি ৰাজবংশী, বড়ো, নেপালী, আজি যিমান জাতি জনগোষ্ঠী আমাৰ ইয়াত বাস কৰে চবে একেলগ হ'ব পাৰিছে। এই যে একত্ৰিত, হয়তো বহুতে বহুত ফালৰ পৰা চেষ্টা কৰে, কিন্তু তেওঁৰ এটা কথাত মানুহে ইমান আগবাঢ়ি আহিছে, তেতিয়াহ'লে এইটো তেওঁৰ দয়া, একমাত্ৰ ঠাকুৰৰ দয়াত
আজি প্ৰত্যেকজন মানুহ আগবাঢ়ি আহিছে। গতিকে এইখিনিয়ে ক'ব লগা, বিশেষ একো নাই। আপোনালোককো বহুত বহুত ধন্যবাদ। আপোনালোকে আমাৰ এইখিনি প্ৰগ্ৰামত যে আহি পেলাই আপোনালোকে মানে এইখিনি মানুহৰ ওচৰত বাৰ্তাটো যাতে যায়, গৈ পায়, তাৰ কাৰণে যে চেষ্টা কৰিছে, এইখিনি আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকেও থাকিব, আনন্দ উপভোগ কৰিব, ইমানখিনিয়ে ক'ব লগা। জয় গুৰু।